অনুগ্ৰহ কৰি অংকুৰণ পিষ্টা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ। হেঁপাহ, কথা আৰু আবৃত্তি চন্দ্ৰ শইকীয়া। কেতিয়াবা জীৱন স্তব্ধ হৈ পৰে, আকৌ কেতিয়াবা হুমুনিয়া কাহি উভতি আহোঁ। তুমি কোৱাৰ দৰেইতো মই ভাল পাইছিলোঁ তোমাক। তুমি কোৱাৰ দৰেইতো মই পাহৰি গৈছিলোঁ সকলো। তাৰ পাছতো তুমি মোক হৰুৱাই থৈ গ'লা। মই এতিয়া বৰ অকলশৰীয়া। তোমাৰ অবিহনে জীয়াই থকাটো বৰ কষ্ট। আৰু মৰিবওতো নোৱাৰো তুমি নাই বুলি। মাথো এটা এটাকৈ পাৰ কৰিছোঁ বিষাক্ত দিনবোৰ। হাঁহিব খুজিলেও স্তব্ধ হৈ যায় দেহৰ শিৰাবোৰ। আৰু সুগন্ধিহীন ফুলেৰে গাঁঠিছোঁ মালা। নিজ হাতেৰে নিজৰ বাবেই খান্দিছোঁ কবৰ। তুমি আহিবা দেই মোৰ প্ৰাণহীন দেহাটো চাবলৈ। হাঁহি হাঁহি মোক বিদায় দিবলৈ। নীৰৱে এৰি গুচি যাম সকলো। ঐ তুমি আকৌ পাহৰি নাযাবা মোক ফুলৰ মালাৰে বিদায় দিবলৈ। আকৌ মোৰ শেষ ক্ষণত এবাৰ দেখা দিবলৈ নাপাহৰিবা। তোমাক এবাৰ চাবলৈ মোৰ বহুত হেঁপাহ, বহুত হেঁপাহ।